আপোনালোকে কেতিয়াবা বাৰু ঘোঁৰাত উঠি পাইছেনে নাই? মই হ'লে উঠি পোৱা নাই। আৰু পিছে কমেণ্ট বক্সত জনাবচোন কোনে পিছে ঘোঁৰাত উঠি পাইছে আৰু কোনে ঘোঁৰাত উঠি পোৱা নাই। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অলপমান নাৰিকলৰ পানী পি খাই লওঁ ৰ'ব। ইয়াতে কিন্তু নাৰিকলৰ এটা কথা আছে, নাৰিকল থকাটোৰ দাম বেছি আৰু যদি অকল পানী পিয়ে তাতে 40 টকা লয়। সেয়ে আৰু যদি নাৰিকল থকা পানী খায় 50 টকা নে 60 টকা কিবা সেনেকুৱা। আৰু যদি আপুনি অকল নাৰিকল নাখায় অকল পানীখিনি পি খায় তেতিয়াহ'লে 40 টকা। এতিয়া মই ক'ত আছোঁ আপোনালোকক কওঁ ৰ'ব। এতিয়া মই মানে কৈ আছোঁ, মোৰ ইণ্ট্ৰ'টো দি দিওঁ। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ৱেলকাম মোহানা বিচ। আপোনালোকে যেতিয়া দীঘা আহিব এই দুখৰ ঠাইলৈ আহিব পাৰিব। নিউ দীঘা হওক বা অল্ড দীঘা হওক, আপোনালোকে 2-3 কিলোমিটাৰৰ অন্তৰত আপোনালোকে বেটাৰী ৰিক্সা হওক বা অটো টাইপৰ যে থাকে সেনেকুৱা আপোনালোকে ভাড়া কৰি বা কিবা কিবি গাড়ী থাকে আপোনালোকে আহি যাব আৰু এই ঠাইডোখৰ দেখিবলৈ পাব। কিন্তু ফ্ৰী নেটছ অফ অল্ড দীঘাৰ মোহানা বিচ। চাওক, জীৱনত প্ৰথমবাৰৰ বাবে মই সাগৰ দেখি আছোঁ। চাওক, এই চাওক। তো মই সপোনত দেখিছিলোঁ, টিভিত দেখিছিলোঁ, আজি ফাইনেলি মই সাগৰত যেন সপোন যেন লাগিছে। চ' ফ্ৰেণ্ড, কেনেকুৱা লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ভিডিঅ' চাবলৈ হ'লে মোক ছাপোৰ্ট কৰিব। আৰু এটা কথা, আপোনালোকে ইয়াত যদি ভাবে আহি ৰাতি থাকিম, কিন্তু আপোনালোকে ইয়াতে থাকিব নোৱাৰিব। নিউ দীঘা হওক বা অল্ড দীঘাত হওক, সেই ঠাইডোখৰতে থাকিবলৈ, অল্ড দীঘা বা নিউ দীঘাত আপোনালোকে থাকিবলৈ পাৰিব। তাৰে The main attraction of Digha Mohana is the International Fishmarket and sunrise and sunset. এই কাৰণে মানে এই দুখৰ ঠাই, দীঘাৰ এই যে মোহনা ঠাইডোখৰ, এই মাছৰ যোনটো বজাৰ, সেইটোৰ কাৰণে এই ঠাইডোখৰ বেছিয়ে ফেমাছ।
আৰু ইয়াৰে মূল খুঁটিটো এইটোৱে, এইখিনি ঠাইৰ দুখৰৰ মানে ফেমাছ হোৱাৰ কাৰণ। আৰু ইয়াত কিন্তু আপোনালোকে ৰাতি ষ্টে কৰিব নোৱাৰিব। আৰু পুনৰবাৰ কৈ দিছোঁ, ৰাতি আপোনালোকে ইয়াত ষ্টে কৰিব নোৱাৰিব। আপোনালোকে যেতিয়া আহিব নিউ দীঘা বা অল্ড দীঘাত থাকিব লাগিব। আৰু ইয়াত আহিলে আপোনালোকক কোনো টকা দিব নালাগে, কোনো ফিজ নাই ইয়াতে সোমোৱাৰ কাৰণে, চাবৰ কাৰণে। আপোনালোকে ফ্ৰীতে চাব পাৰিব আৰু ধুনীয়া ধুনীয়া ফটো, ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে বনাব পাৰিব। গতিকে কি কৰিব, মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু দিয়ক, ইমান মুখি নাথাকোঁ, অলপমান ভিডিঅ'টোও চাওক, চুপ-চাপ হয়, এইটোৱে এটা ফিল লওক নে কি কয়। আৰু এটা কথা কওঁ ৰ'ব, ইয়াত মানে ইমান গৰম পাইছোঁ, ইমান গৰম পাইছোঁ। অক্টোবৰ মানত আহিছোঁ দিয়কচোন, তথাপি ইমান গৰম পাইছোঁ। মানে ইমানো বগা নহয় দিয়কচোন, মানে যিখিনি মানে আছোঁ এদিনতে মানে ক'লা পৰি গৈছোঁ। আমাৰ স্কিনটো মানে সেই আৰু অৰিজিনেল বগা টাইপৰো নহয় দিয়কচোন, মানে নাংমান ৰ'দ পৰিলে সেই আৰু কি হৈ যায়, ক'লা পৰি যায়, সেনে অৱস্থা। আৰু এই সাগৰৰ পাৰৰ ওচৰৰ এইবিলাক মণিমুক্তা কিবা কিবি এইবিলাক আৰু সেয়াই আৰু কি আৰু। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে কি কৰিব আপোনালোকে জানে, আৰু বেছি আৰু বিশেষ নকওঁ। আজিলৈ ইমানে, ধন্যবাদ।